প্ৰাণ সংগ্ৰাম জনাইছো সকলোকে মোৰ আন্টি ভিডিঅ'লে আৰু খবৰ চবলৈ সকলো ভালে আছে আৰু পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজা বহুত শুভেচ্ছা দিছো আৰু আজি হৈছে অষ্টমী আৰু আজি আমি যাম পূজা চাবলৈ দেৰগাঁও ফ্ৰেণ্ডৰ লগত আৰু দেৰগাঁও মই আগতে ৰাতিহে গৈছো দিনত যোৱা নাই দিনত ইমান ভাল নালাগে চাগে মই কোৱা আনিছো দিনত মানে মই গৈ পোৱা নাই আৰু এইবাৰ ৰাতি যদি সম্ভৱ নহয় মানে যাব নোৱাৰিম আমাৰ ৰাতি সেইটো কাৰণে দিনতে গৈ চাই আহোঁগে পূজা চাই দিম ভিডিঅ'টো আৰু এজনী আমাৰ সংগীতা শইকীয়া উৰফে পূজা চাবলৈ যাম লাগে পূজা চাব যাওঁ দেৰগাঁও মোৰ ঘৰ কি কৈছে দেই ভালকে যাবি তাৰপৰা সেই কোনোবাই দিলেতো একো নেখাও বোলে মই মানে আজি প্ৰথম এনেকৈ ফ্ৰেণ্ডৰ লগত ওলাই আছে দেই পূজা চাবলৈ ক'তো যোৱা নাই মই গ'লে মানে অকল ঘৰৰ মানুহৰ লগতে যাওঁ মাকৰ আচল ধৰি নহয় ক'বলৈ গ'লে মায়ে যদি যা বুলি ধুনীয়াকৈ কয় নহয় গৈ ভাল লাগে এই গেৰু কিছু কৰিলে ভাল আৰু আমি চব গাড়ীলৈ ৰখি আছোঁ গাড়ী অহাই নাই মানে মই এই কণ্ডিশ্যনটোৱে মানে বিৰাট বেয়া পাওঁ ক'বলৈ গ'লে মানে খুব ৰখি থাকিব লাগে কেতিয়াবা আগতে মানে ভাল আছিলে আহিয়ে থাকে এতিয়া মানে লকডাউন দি পেলাই এতিয়া খোলা পিছত মানে গাড়ী একদম কমি গ'ল মানে বহুত দেৰি ৰখিব লাগে ক'বলৈ যাওঁ বুলি ক'লে বৰ কম Started as a whisper, message from a new world I'd never known. দেৰগাঁও পালোহি আৰু এতিয়া প্ৰথম যাম পেহীহঁতৰ ঘৰলৈ ইয়াতে মানে বহুত ৰ'দ দিছে চব তাৰপৰা পেহীহঁতৰ ঘৰলৈ যাম তাৰপৰা অকণমান ৰখি পেলাই আকৌ ইয়াত পূজা চামহি তামাম চোকা ৰ'দ দিছে আৰু ইমান মানুহ নাই মানে আগতে লকডাউন নিদিয়াৰ আগত যিমান মানুহ আছিলে এইবছৰ ইমান মানুহ নাই মই বাহিৰত দুবাৰ হৈছে তই বাহিৰ আহিছে নি মই দুবাৰ আহিছোঁ বহুত ভাল লাগি আছে ৰাতি বেছি ভাল লাগে আৰু এতিয়া দিনত ইমান মানুহ নাই না বিয়াতো চেহেৰা নেদেখালোঁ এতিয়া দেখাম এই জেঠী বুলি ক'লে বৰ বেয়া পায় ইয়াৰ ভাল নামটো প্ৰাঞ্জল দেই জেঠী নহয় জেঠীটো জোকোৱা নামহে Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this home? আৰু এতিয়া আমি আহি আছোঁ ভাত পানী খাই মানে পেহীৰ লগত ভাত পানী খালোঁ খাই পেলাই এতিয়া আহি আছোঁ আৰু আজি ভালকৈ পূজা চাবলৈ নাপামেই মানে এনেই ফুৰিবলৈ অহা নিচিনাহে হ'ল ইয়াত এতিয়া 3টা বাজিলে ইয়াত বেছি সময় নাপাম মই আধা ঘণ্টামান চাই আকৌ ঘৰলৈ যাবলৈ হ'বই নহ'লে আন্ধাৰ হ'বগৈ Something about it felt like it'd been waiting my whole life. Is this home? I can hear each sound calling my name, and I feel angels around when I start to sing, and suddenly it feels like heaven is so far away. Tell me, can you hear the symphony? Panic, panic, ন প্ৰাঞ্জল যোৱাবাৰ ইয়াতে কৰিছিলে ন এই যে হেৰি আৰ্মি যে হেৰি কৰিছিলে যে বন্দুক গুলিয়াগুলি কৰিছিলে যে ভাল লাগিছিলে এনেও সজাই দিছিলে মণ্ডপটো ৰিয়েল মানুহ আছিলে ইয়াতে এইটো মণ্ডপে আছিলে ৰিয়েল মানুহে মানে খেলিছিল হেৰি কৰিছিলে আৰু Started as a whisper, message from a new world I'd never known. Something about it felt like it'd been waiting my whole life. Is this home? I can hear each sound calling my name, and I feel angels
অকল পূজা চাই ন এতিয়া ঘৰৰ বিহুকে নাই ইমান দিনত মানে ইয়াত ইমান মানুহ নহয় সেইকাৰণে ভাল নালাগে সন্ধিয়া বেছিকৈ মানুহ হ'ব আৰু আৰু পূজা বুলি বেলেগ একো অনা নাই এইকেইটাই এনেই দৰকাৰী বস্তুৱে আনিছোঁ আৰু এইটো ফেচ ৱাছ হয় এইটো বহুত ভাল হয় ফেচ ৱাছটো এইটো মই 2-3 বছৰ মূৰত পাইছোঁ আকৌ এইটো ফেচ ৱাছ আৰু এযোৰ ফুলি আনিছোঁ এযোৰ মানে এনেকুৱা ফুলি মই আগতেও অনা আছিলে কিন্তু বেয়া হৈ যায় সোনকালে সেইটো কাৰণে লৈ আহিছোঁ মানে এনেকুৱা গোল ফুলি ৰিংটো মানে মোৰ ভাল লাগে সেইকাৰণে লৈ আহিছোঁ বাকী এনেই সৰু সুৰা বস্তু আৰু এইখিনিয়ে আছে আৰু এইটো পুতলাটো এইটো মায়ে আনি দিছে পূজা বুলি এইবাৰ মানে পূজাত মোৰ বেলেগ একো লোৱাই নহ'ল সেইকাৰণে পুতলাটো আনি দিছে মই পুতলা আৰু বেলুন বিৰাট ভাল পাওঁ সেইকাৰণে এইটো আনি দিছে And I feel angels around when I start to say